গাঁওখনৰ শিৰুদিহিঙীয়াৰ পৰা কৃষি বিভাগত ৪ৰ্থ শ্ৰেণীৰ চাকৰি দিয়াৰ প্ৰলোভন দি ২৫,০০০ টকা আগধন বিচাৰি প্ৰৱেশ কৰিছিল ঘৰত। কিন্তু ভুৱা কৃষি বিষয়াক ৰাইজে ধৰিলে হাতেলোতে। গৰুৰ পঘাৰে বান্ধি চেণ্ডেলৰ মালা পিন্ধাই উত্তম মধ্যম সোধাই এইদৰে পুতলা সজালে এইজন অভিযন্তাক। আৰু যি কথা নিজ মুখেৰে স্বীকাৰ কৰিলে এইজন স্বয়ম্ভু অভিযন্তাই। তাতে ডক্টৰ বি.আৰ. আম্বেদকাৰ মেডিকেল আছিল, সেইটো পইচা সি মোৰ পৰাই নিলে ডাইৰেক্ট ৫.৫ লাখ টকা। আৰু ইয়াৰ পৰা মোক ৪জন ল'ৰা দিবা দিছিল, ২৫,০০০কে লৈ যাব দিছিল। কিন্তু মই নিলো ঠিকে, কিন্তু পইচা মুঠে ২৫,০০০ তাক দি আহিলো। বাকী বা কাৰো পইচা নহল, মই নিজৰ পইচাই গাড়ীত টিকট ভাড়া কৰি লৈ গেলো। সেইখিনি আৰু তাৰমানে মোৰ মই সোধ কৰি লওঁ বোলো, মানুহজনক চাই লওঁ বোলো, তেতিয়া পইচাটো দিম। সেই তেনেকে কৰিবলৈ আহোঁতে মেলোতে এতিয়া আকৌ নগাঁও VDPও মাতিলো ছেক্ৰেটাৰীক। সেই তেনেকে আহি আজি ধৰা পৰাৰ কাৰণে আজি গোটেই মানুহখিনি হেৰি হ'ল আৰু চাকৰি দিম বুলিও কৈছিলে। দীৰ্ঘদিন ধৰি কৃষি বিভাগত চাকৰি দিয়াৰ নামত বিবেক পাঠকে বহু যুৱকৰ পৰা ধন সংগ্ৰহ কৰিছিল। লোভে পাপ, পাপে মৃত্যু। অৱশেষত এইদৰেই ধৰা পৰিল কৃষি বিভাগৰ এইটো স্বয়ম্ভু অভিযন্তা। কেমেৰা পাৰ্চন স্বপ্নশ্ৰী আৰু তাহেৰৰ সৈতে ডিব্ৰুগড়ৰ পৰা সুৰজ